ফাৰ্ষ্টতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। গুড মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালে আছে, মোৰো ভালেই। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজিৰ ৰেচিপিটোত এয়া বইল চিকেন বনাইছোঁ, তাৰে ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ ভাল পাব ভিডিঅ'টো। ৰেচিপিৰ কাৰণে আলু কাটি লৈছোঁ, বিলাহী কাটি লৈছোঁ, কেইখিলামান নৰসিংহ পাত লৈছোঁ, চিকেনখিনি ভালদৰে ধুই লৈছোঁ, আদা নহৰু অলপ সৰহকৈ লৈছোঁ আৰু লৈছোঁ কেঁচা জলকীয়া। বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এইফালে মিক্সিত দিবৰ বাবে লৈছোঁ কেইটামান জালুক আৰু লৈছোঁ লং, ইলাইচি, ডালচেনি আৰু লৈছোঁ আদা নহৰু কেঁচা জলকীয়াখিনি গোটেইখিনি এটা মিক্সিত পেষ্ট বনাই লওঁ। ৰেচিপি বনাবৰ বাবে এইফালে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখন গৰম হ'ব দিছোঁ, একদম গৰম হ'ব দিয়া নাই, অলপমান গৰম হোৱাত ইয়াতে দিছোঁ মাংসখিনি অলপ তেলি হ'লে ভাল। গোটেই মাংসখিনি ভালদৰে ভাজি ল'ম। মাংসখিনিৰ পৰা পানী ওলাব, পানীখিনি শুকাই যোৱালৈকে ভাজিম। এয়া চাওক, মাংসখিনিৰ পৰা পানী ওলাইছে। পানীখিনি শেষ হোৱালৈকে ঢাকন দি লৰাই লৰাই ভাজি থাকিম। মাংসখিনিৰ পৰা ওলোৱা পানীখিনি নাইকিয়া হৈ গ'ল, তলত তেল অলপ অলপ ওলাই আছে। এয়া চাওক, মাংসখিনি অলপ অলপ ৰঙচুৱা হৈছে, প্ৰায় মাংসখিনি ভজা হৈ গ'ল। এতিয়া ইয়াতে দিম মিক্সিত বনাই থোৱা পেষ্টটো, গোটেইখিনি দি দিছোঁ আৰু অলপমান গোটেইখিনি মিলাই লৈছোঁ। এতিয়া ইয়াতে দি দিম নৰসিংহ পাতখিনি আৰু দিম কাটি থোৱা বিলাহী, আলু, গোটেইখিনি এবাৰ ভালদৰে লৰাই এতিয়া ইয়াতে দিম সোৱাদ অনুসৰি নিমখ আৰু দিম কাশ্মীৰী পাউডাৰ কালাৰৰ কাৰণে। ইয়াতে হালধি ব্যৱহাৰ নকৰোঁ আৰু দিছোঁ অলপ অলপকৈ ধনিয়া পাউডাৰ, জিৰা পাউডাৰ। গোটেইখিনি ভালদৰে লৰাই ঢাকন দি সিজিবৰ বাবে ৰাখি থ'ম। বিলাহীখিনি অলপ অলপ গলি যোৱালৈকে ঢাকন দি সিজাব লাগিব। আশা কৰিছোঁ মোৰ এই ৰেচিপি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব। ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰায় 10 মিনিটমান ঢাকন দি সিজোৱাৰ পাছত এয়া চাওক বিলাহীবোৰ গলি গৈছে। এতিয়া ইয়াতে পানী দি দিম, পানী অলপ সৰহকৈ দিম, যিহেতু বইল চিকেন বনাই আছোঁ। পানী বেছি দি বইল হ'ব লাগিব, তেতিয়া ইয়াৰ সোৱাদটো ভাল লাগে। এতিয়া ঢাকন দি পানীখিনি উতল আহিবৰ বাবে ৰাখি দিম। আধা ঘণ্টামান উতল অহাৰ পাছত এয়া চাওক পানীখিনি কমি গৈছে। আলু আৰু বিলাহীখিনি অলপ ভাঙি দিছোঁ। এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া চাওক নৰসিংহ পাত, আলু, বিলাহীৰ সৈতে মুৰ্গী মাংস বইল আঞ্জাখন খাবৰ বাবে ৰেডি হৈ গ'ল। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।